হাই গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল এভৰিডে ব্লগ। আজি মানে আমাৰ ইয়াতে মন্দিৰত হোম আছে, তো মানে তাত ভাবিছোঁ এটা ব্লগ বনাম বুলি। তো এতিয়া মানে গা চা ধুই লৈ এতিয়া ৰেডি হৈছোঁ মানে যাবলৈ। তো তাতে মানে সেৱা কৰি আহোঁ, তাৰপিছত চাকি ধূপ দি কিনে আহিম। তো ব্লগটো সকলোৱে চাব শেষলৈকে। এতিয়া যাই আছোঁ ৰ'ব, মাও যাব, মায়ে কিবা লৈ আছে, চাকি লৈ আছে। আজি পূৰ্ণিমা কাৰণে আমাৰ বুলি নহয়, চব মন্দিৰতে হোম আছে, তো আমাৰ ইয়াতো আছে। তো ভাবিছোঁ এটা ব্লগ বনাম বুলি আজি। তো ভিডিঅ'টো সকলোৱে চাব শেষলৈকে। এতিয়া যাবলৈ ওলাইছোঁ ৰ'ব, এতিয়া বাটত আছোঁ। মায়ে এইটো মন্দিৰত সোমাই কিবা মানে ধূপ লৈ আছে। এতিয়া যাম, ভিডিঅ'টো সকলোৱে চাব। মায়ে মানে সেই কৰি আছে আৰু তেল লৈ আছে মন্দিৰত দিবলৈকে। এতিয়া লৈ আছে তেল। সেইটো মানে আমাৰ বৰমাহাৰে গৰু, সেইটো চিনি পায় আৰু আমাক। এতিয়া যাই আছোঁ। ঐ মন্দিৰ নাযা, কেতিয়া যাবি? অঁ দে পিছে যাই পাইছে। মই পিছত আছোঁ এতিয়া, মানে মানুহ বেছি হোৱাই নাই, দেৰি বজ। এতিয়া মন্দিৰ পালোঁ। এতিয়া চাকিটো দি লওঁ ৰ'ব, দেখাইছোঁ আপোনালোকক। এয়া আগতে দি এতিয়া মন্দিৰ পালোঁ আমি, মানে এতিয়া মানুহ নাইয়ে। আমি একদম প্ৰথম আহিছোঁ। দেখাই দিছোঁ মন্দিৰটো এবাৰ। ইয়াতে চোৱা, মানে পেহীহঁতে এই ভোগ বনাই আছে, আৰু এইবিলাক প্ৰসাদ মানে ইয়াতে ধুই কেনে থৈ দিছে, এইবিলাক প্ৰসাদ। আৰু এইচব বনাই আছে, বহুতে বনাই আছে। আৰু ইফালে মানে সেই দিব এইবাৰ বৌ আৰু খুৰী মানে ভোগত দিছে, চাউল দিছে, মানে পায়স বনাবতো এনেকৈ চাউল দিছে। ইয়াতে চোক আৰু ভোগ বনাই আছে, এই খুৰী দুটা আৰু এটা বৌ, এই চোক বনাই আছে। আৰু দেখাই আছোঁ ৰ'ব। আৰু ইয়াতে আছে খুৰা, তুমি হাই বুলি দিয়া। কৰি আছে খুৰী, অঁ শুনি আছোঁ, ভিডিঅ' কৰি আছোঁ। তোমাৰ ভিডিঅ' শুনি আছোঁ। বনাইছে, খুব বনাইছে। মানে আৰু আহিছিলোঁ ঘৰত, মানে গামোচাখন নিব আহিছিলোঁ, এইখন ল'লোঁ। এতিয়া মোৰ লগত আছে আৰু মানে মোৰ লগটো ইবাগে ইফালে তই ক'ত বাহিৰত গিছা? এতিয়া কিবা কওঁ, কি নাচনো, কিবা কওঁ। এতিয়া আমি যাই আছোঁ ৰ'ব, আৰু এতিয়া আমি যাই আছোঁ। এইটো আমাৰ মা, আৰু দেখাইছোঁ সেইটো আমাৰ দাদা আহি আছে। এতিয়া বৌ সেৱা কৰিছে মা।
এতিয়া মন্দিৰত আহি কেনে এয়া চোৱা মানে সন্মুখত বহি গ'লো। চোৱা বহুতে সেৱা কৰি আছে এইটো আৰু দেখাইছোঁ গোটেইখিনি কি চোৱা এতিয়া ইয়াতে মানে শৰাই ঘূৰাব এই চক আহি আছে ৰূপ দেখাইছোঁ এতিয়া প্ৰসাদ দিলে এই প্ৰসাদ চক এতিয়া খাই লওঁ ৰ'ব। এতিয়া ইয়াতে ভাত দিব ঈশ্বৰক চব বহি গৈছে মা ঈশ্বৰ খাওঁ ৰ'ব গ'লে এতিয়া ইয়াতে দালি দিব তাৰপিছত ভাতখিনি খাই কিনে ভিডিঅ'টো কৰি আছোঁ ৰ'ব ফাৰ্ষ্টতে ভাতখিনি খাই লওঁ। এতিয়া মানে আমি মন্দিৰৰ পৰা আহিলোঁ ভাত চাত খালোঁ একদম মানে ভাত খাওঁতে এনেকৈ ভিডিঅ' কৰা নহয় এনেই অলপমান কৰিছোঁ। এতিয়া তাৰ পৰা আহিলোঁ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু নতুনকৈ যদি মোৰ চেনেলটো কোনোবা চাই আছে তো ছাবস্ক্ৰাইব কৰি দিব আৰু লগ পাম নেক্সট ভিডিঅ'ত। বাই বাই।